এয়া চাওকচোন, ফুৰিবলৈ আহি কি যে এটা মনমোহিত দৃশ্য দেখিবলৈ পালোঁ সূৰ্য অস্ত যোৱা। কাহিনীটো এনেকুৱা যে ৰাতিপুৱাই ওলালোঁ দাদা দুজনৰ লগত গাড়ীত উঠি মালৈ বাৰীলৈ বুলি। পিছে ৰ'ব, এইটো মোৰ প্ৰথম মিনি ব্লগ হয়, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। চাওকচোন, ডিভাইডাৰত থকা ফুলগছবোৰৰ ফুলবোৰে যাত্ৰাটোক আৰু শুৱনি কৰি তুলিছে। আৰু আমি আহি পালোঁ মালৈ বাৰী। পিছে মই ইয়াত দাদাজনৰ লগত এখন আদ্য শ্ৰাদ্ধলৈহে আহিছোঁ। ইয়াত কেইটামান ভাত খাই এখন তামোল লৈ ওচৰতে থকা নদীৰ পাৰলৈ ফুৰিবলৈ আহিলোঁ। পিছে এইখন হৈছে কলং নদী। কলং নদীৰ দলংখনত দলং ভলং কৰি এই কবিতাটো আপোনালোকে চাগে নিশ্চয় শুনিছে। এইখনেই হৈছে কলং নদী। পিছে নদীৰ দাঁতিত এই গৰাখহনীয়াৰ সমস্যাটো প্ৰায় থাকেই। সঁচাকৈ বেয়া লগা দৃশ্য। নদীৰ বুকুত এটা মৃত গৰু উটি আহিছে। বাৰু এইখন বৃন্দাবন যেন লগা নাইনে আপোনালোকৰ? চাওকচোন কি ধুনীয়া দৃশ্য। শেষত গাঁওখন একবাৰ দেখুৱাই আমি ইয়াৰ পৰা ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু আমি সূৰ্য অস্ত যোৱা দৃশ্য চাবলৈ পলকবাৰী ঘাটত ৰখি দিলোঁ। চাওকচোন বাৰু কি মনোমোহা দৃশ্য। এই দৃশ্যটো চাবলৈ ইয়াত আবেলি সময়ত মানুহ ভৰি পৰে। অকল এয়াই নহয়, সৰু ল'ৰা ছোৱালী খেলিবৰ বাবেও ইয়াত বহুতখিনি সুবিধা কৰি থোৱা হৈছে। শেষত মই এই দৃশ্যটিৰ আনন্দ লৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।